ইলেকট্রিক গিটারটা চেঞ্জ করা নাকি বর্তমান আসলে guys, welcome to my Yugesar blog Assam. So guys, finally আজি আৰু এটা নতুন ব্লগৰ লগত তো গাইস আপোনালোকে বহুত সাপোর্ট কৰাৰ বাবে ধন্যবাদ আপোনালোকক জনাইছো। তো আপোনালোকে বহুত সাপোর্ট কৰিছে আৰু এনেকৈ সাপোর্ট কৰি গৈ থাকিব। তো মই এতিয়া বৰ্তমান অলপ বাহিৰত গৈ আছো, বাহিৰত মানে দোকান পিনে ঘূৰিব গৈ আছো। তো মানে ভাবিছো ব্লগ এটা বনাও আৰু বহুত দিনৰ পৰা ব্লগ বনোৱা নাই। তো গাইস ফাইনালি এতিয়া বাহিৰত পিনে গৈ আছো দোকান। তো ভিডিওটো চাই থাকিব শেষলৈকে, কি কৰিব যাম কি আনিম তো আপোনালোকক দেখুৱাই আছো সকলোবোৰ। মোৰ লগৰ এটা আছিলে গুচি গ'ল, তো এতিয়া মই বৰ্তমান অকলে গৈ আছো আৰু তো তাক ফাইনেলি গৈ আছো এতিয়া। আৰু আপোনালোকেতো জানে যে আমাৰ সানডে দিনাখন ছুটি থাকে আৰু বাকী অন্য দিনটো কামেই কৰা হয়, আৰু সেইকাৰণে সানডে দিনাখনে আৰু বজাৰ চজাৰ কৰিম আৰু এসপ্তাহৰ কাৰণে তো গৈ আছো এতিয়া দোকানত। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ, মোৰ নতুন চেনেলত বহুতখিনি সাপোর্ট কৰিছে আপোনালোকে, বহুত বহুত ধন্যবাদ আপোনালোকক। এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব আৰু এনেকুৱাই মৰম চেনেহ দি থাকিব। আপোনালোকৰ মৰম চেনেহ মোৰ কাৰণে বহুত। তো আপোনালোকৰ মই একো দেখাব পৰা নাই বৰ্তমান, মই আপোনালোকক এনেকুৱা খাছ ভিডিঅ' দিব পৰা নাই। তো মানে মই এনেকুৱা জাগা ঘূৰিব যাব নোৱাৰো মানে বৰ্তমান মই বাহিৰত কাম কৰিব আহিছো। তো এনেকৈ ঘূৰিবও যাব নোৱাৰো। তথাপিও আপোনালোকক মানে মই আৰু ইমান খাছ দেখাব নোৱাৰিলেও মোৰ মই খাছ জাগা দেখাব নোৱাৰিলেও মই কি কৰোঁ কি নকৰোঁ, মই ক'ত থাকোঁ কি কৰি আছোঁ সেইবোৰ দেখাই থাকোঁ আপোনালোকক। তথাপিও আপোনালোকে বহুত সাপোর্ট কৰিছে, ধন্যবাদ আপোনালোকক সাপোর্ট কৰাৰ কাৰণে। তো এতিয়া বৰ্তমান দোকান গৈ আছোঁ, ট্ৰেইন এটা গ'লেই তো মই অকলে গৈ আছোঁ এতিয়া। আৰু তো ফাইনেলি মানে বেছি দূৰ নাই, অলপ দূৰ আছে, তো খোজকাঢ়ি গৈ আছোঁ। তো বৰ্তমান গৈ আছোঁ এতিয়াও, আৰু অলপ দূৰ গ'লে পাম আৰু। তো আপোনালোকক দেখাই আছোঁ তাত গৈ কেনে মানে কি বজাৰ কৰোঁ, মানে সপ্তাহৰ কাৰণে বজাৰ এদিনে কৰোঁ না। তো আপোনালোকক দেখুৱাম কি কিনিও কি। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ ফাইনেলি এতিয়া দোকান আহি পাইছোঁ। তো এইকেইটা মোৰ লগৰ দোকানত আহিছিলে। ফাইনেলি এতিয়া দোকান আহি পাইছোঁ, মোৰ লগৰকেইটাক পাই গ'লোঁ এতিয়া। মোৰ লগৰকেইটা চাহ খাই আছে ইয়াতে। তো এতিয়া এইটো হোটেলটো ইউটিউবাৰ হৈ নোখোৱাই, ইউটিউবাৰ হৈছে হ'লেও নোখোৱাই মানে এতিয়া হোৱা নাই, বৰ্তমান হৈ আছোঁ লাহে লাহে, আপোনালোকে চাই থাকে। তেতিয়া আহি পাইছোঁ, চাহ তাহ খাম আৰু বজাৰ চজাৰ কৰিব আছে। তো বজাৰ চজাৰ কৰিম আৰু তো চাই থাকিব। ইয়াৰ পৰা এটা লৈ লওঁ, নিজে ল'ব লাগে। তো গাইজ হোটেলটোত মানে এনেকুৱা মাছ থোৱা আছে, ইয়াতে থৈছে। তো মাছকেইটা চাইছে ইমান মাছ। তো গাইজ ইয়াতে হোটেলত এইকেইটা মাছ পুহিছে, এটা ডাঙৰ আছে। ইয়াতে এটা ডাঙৰ আছে আৰু এইটো বাকী মাছ কিবা মাছ আপোনালোকে চিনি পাই। তো গাইজ ফাইনেলি এতিয়া মানে টাউনটোত অহা মানে লগৰ এটা ৰিচাৰ্জ নাছিলে, তো ৰিচাৰ্জ ভৰাবলৈ গ'ল ইয়াত। মানে দোকান আজি সানডে বন্ধ আছে। তো আহি পাওঁতে সন্ধিয়াই হৈ গ'ল, এতিয়া বজাৰ কৰিব লাগিব, সময়ো নাই। মানে সন্ধিয়া আহিছিলোঁ আমি 5টামান বজাত, তো এতিয়া ইয়াত পূৰা আন্ধাৰে হৈ আহিছে আৰু বৰ্তমান। ইয়াতে অলপ বজাৰ চজাৰ কৰি লওঁ আৰু কি বজাৰ কৰিব আছে। এইটো দোকানটো
এটা দোকানৰ পৰা বজাৰ চজাৰ কৰি আৰু এতিয়া আৰু এটা দোকানলৈ গৈ আছোঁ। তো কেইটামান বজাৰ কৰিলোঁ আৰু কেইটামান বজাৰ কৰিবলৈ বাকী আছে আৰু সন্ধিয়াও হৈ গ'ল। তো গৈ কৰি আছোঁ আৰু কেইটামান বজাৰ। হাফ কিলো ফাইনেলি এতিয়া আহি পাই গ'লোঁ আৰু ৰুমত আৰু মানে দৌৰা দৌৰি আহিলোঁ অলপ। গেট বন্ধ কৰি দিয়ে বুলি, তো গেটটো বন্ধ কৰি দিলে বেছি ৰাতি হৈ গ'লে বন্ধ কৰি দিয়ে না। তো এতিয়া বজাৰ কি কি আনিছোঁ দেখাই আছোঁ আপোনালোকক। তো এতিয়া ৰুম আহি পাই গ'লোঁ আৰু তো ফাইনেলি গাইছ এইকেইটা বস্তু আনিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ বস্তুকেইটা। ইয়াতে আছে ভুজিয়া আৰু এইকেইটা বিস্কুট কেইটামান অনা হৈছে। এইটো চানা আৰু ইয়াতে আছে কল। তো গাইছ এইকেইটা ইমানটো বস্তু আনিছোঁ আজি বজাৰ কৰি কেইদিনমান খাবৰ কাৰণে। ৰাতিপুৱা মানে আমাৰ ডিউটিত ৰাতিপুৱা খালী পেটত কাম কৰিব যোৱা হয় না, তো সেইকাৰণে লৈ আহিছোঁ এইকেইটা খাবৰ কাৰণে। তো এইকেইটাই আৰু ইমানটো মানে কল 1 কেজি আনিছোঁ। আৰু ইয়াত কলটো আপোনালোকে জানিছে কেজি চিষ্টেম বিক্ৰী কৰে। 1 কেজি মানে 40 টকা লয় আৰু মানে 2 আশীমান পোৱাইছে। তো ইমানটোৱে ফাইনেলি। তো এতিয়া দোকানৰ পৰা আহিলোঁ, কি কি আনিছোঁ আপোনালোকক দেখুৱালোৱে। তো যদি এই ভিডিঅ'টো ভাল লাগিছে চাই তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো গাইছ আপোনালোকে শ্বেয়াৰ নকৰে প্লিজ আপোনালোকৰ ফ্ৰেণ্ডৰ তাত শ্বেয়াৰ কৰিব। তো আমাৰো ফেমিলি ডাঙৰ হৈ আছে। তো বহুত সোনকালে 1K ছাবস্ক্ৰাইবাৰ হৈ যাব পাৰে। তো গাইছ আজিলৈ মানে বাই বাই।